নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই আমাৰ অসমীয়াৰ আপোন সাজযোৰ উলিয়াই ল'লোঁ আৰু এয়া পিন্ধি উৰি ৰেডি হৈ গ'লোঁ। এফালে চন্দনো ৰেডি হৈ গ'ল আৰু দুইজন ৰেডি হৈ ওলালোঁ য়োগা চেণ্টাৰলৈ বুলি। আৰু আজি আমাৰ য়োগা ট্ৰেইনিং চেণ্টাৰৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনৰ আৰম্ভণিয়ে কৰিছে হোম যজ্ঞৰে আৰু সকলোকে এনেদৰে তিলক লগাইছে, হাতত ধাগা বান্ধিছে আৰু সকলোৰে বগা কাপোৰ পিন্ধিছে আৰু ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে। আমিও আমাৰ নিজৰ সাজযোৰ পিন্ধি লৈছোঁ আৰু নিজৰ সাজযোৰ পিন্ধাৰ মজাই সুকীয়া, নহয় জানো? আৰু আমাৰ যিটো য়োগা চেণ্টাৰ আছে তাৰ পৰা গোটেই পাহাৰৰ ভিউটো কিমান ধুনীয়া দেখিছে, এই ভিডিঅ'টো দেখিলেই নহয়, সঁচাই মনটো বহুত ভাল লাগি গ'ল। আৰু এয়া সকলোৱে আমি কীৰ্তন কৰিলোঁ। কীৰ্তন তেনেকৈ কৰা নাছিলোঁ কোনোদিনে, হাতত বাদ্যযন্ত্ৰ লৈও আজি কৰিলোঁ ফাৰ্ষ্ট টাইম। বহুত ভাল লাগিলে আৰু মনটো এনেকুৱা লাগিছে যে মনত যিবোৰ টেনশ্যন আছে সেইবোৰ নোহোৱা হৈ গ'ল। আৰু সকলোৱে লাষ্টত ইমান ধুনীয়াকৈ ডান্স কৰিলে, সকলোৱে মিলিজুলি এইটো একচুৱেলি সকলোৱে যাতে ভালদৰে একেলগে এইকেইদিন আছে, মিলা প্ৰীতিৰে থাকে, সেইটো কাৰণতে লাষ্টত এনেকৈ ডান্স কৰা, সকলোৱে এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে এটা ছেশ্যন বুলি নহয় একচুৱেলি, সকলোৱে তেনেকৈ মস্তি কৰিলে, সকলোৱে ইটোৱে সিটোৰ লগত চিনাকি হ'ল। লগতে আমাৰ লগত এয়া চাদৰ মেখেলা যে পিন্ধি আছে বাজনী, সেইজনী আমাৰ অসমৰে হয় আৰু আমি অসমৰ 3জন আছোঁ বাহঁতে। বা তেজপুৰৰ হয়, নন্দিতা বা। তো তেওঁকো লগ পালোঁ, ভাল লাগিলে। সকলোৱে এনেদৰে ইমান ধুনীয়াকৈ এনজয় কৰিলোঁ নহয়, বেলেগে ভাবিব যে দৰা সাজি আছোঁ। ইভেন মই ফটো এখন আপলোড কৰিলোঁ, সকলোৱে কৈছে আৰু বিয়া পাতিলা নেকি, দৰাৰ নিচিনা দেখা হৈছে বাৰু। উপায় নাই, দৰা নহয় বাৰু, নিজৰ সাজযোৰ ভাল পাওঁ যিহেতু তেনেকৈ পৰিধান কৰিলোঁ আজি। বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহিছে আৰু সকলোৰে লগত চিনাকি হৈ বহুত ভাল লাগিছে। আৰু তেওঁলোকৰ লগতে এই 24 দিন থাকিব লাগিব আৰু আমি এইবোৰ কৰি মেলি ৰুমলৈ ওলাই আহিলোঁ। আজি প্ৰথম দিনৰ ছেশ্যনটো শেষ কৰিলোঁ, বহুত বেছি ভাল লাগিলে, হয় নাই চন্দন? বহুত ভাল লাগিলে। আমাক প্ৰভাইড কৰিছে, ইয়াতে আমাৰ ইকুইপমেণ্টছখিনি আছে, যি লাগে, নোটছ, পেইন এণ্ড অল এভৰিথিং। বাকী বহুত ভাল লাগিলে। যিটো আমি আজি কীৰ্তন কৰিলোঁ, ভিডিঅ' দিম, ভিডিঅ'ত দেখিবই বাৰু, বহুত বেছি ৰিলেক্স ফিল হৈছে। এতিয়া আমি ওলাই যাম বুলি ভাবিছোঁ, বাহিৰত বৰষুণ দি আছে, কিন্তু আমি গংগা আৰতিৰ কাৰণে যাম বুলি ভাবিছোঁ, যিহেতু আজি আমাৰ পিছবেলা ক্লাছ নাই, এতিয়া ফ্ৰী। চ' চাওঁ, বৰষুণটো কমিলে আমি গংগা আৰতিৰ কাৰণে যাম, নচন্দন নে কি কওঁ? তাকে ভিডিঅ' মোবাইল এলাও নাই, তথাপিও তাৰ মাজতে কেতিয়াবা অকণমান কৰিবলৈ চেষ্টা কৰিম আৰু। আজিলৈ আহিছোঁ, এতিয়া ভাগৰ লাগিছে অকণমান। বাই বাই।